নমস্কাৰ, মই পিংকি। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ আগৰ অন্য এটি ভিডিঅ'ত আপোনালোকক মই ব্ৰাহ্মী শাকৰ বিষয়ে অৱগত কৰিছিলোঁ। আজি আপোনালোকক দেখুৱাম ব্ৰাহ্মী শাক কেনেধৰণেৰে ৰান্ধি খাব পাৰি। ব্ৰাহ্মী শাকখিনি মই ধুনীয়াকৈ চাফা কৰি ধুই কাটি ল'লোঁ সৰু সৰুকৈ, আৰু ইয়াতে 2টা নহৰু আৰু অকণমানি সৰু 2টা জলকীয়া লৈছোঁ। আৰু আজিৰ ব্ৰাহ্মী শাকখিনি মই ৰান্ধিবলৈ লৈছোঁ ঘিউত, আৰু অকণমান ঘিউ দি তাতে নহৰু আৰু জলকীয়াকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু তাতে ব্ৰাহ্মী শাকখিনি দি দিলোঁ। আৰু যিকোনো ধৰণৰ পাতযুক্ত শাক যদি আমি ৰন্ধা হয় তেতিয়া তাৰ পৰা অলপ পৰিমাণে পানী ওলায়ে, আৰু পানীখিনি শুকাবলৈ দি অলপ সময় ভাজি তাতে মই নিমখ সোৱাদ অনুসৰি দি দিলোঁ, আৰু ঢাকন লগাই কিছু সময় ভজাৰ পিছতে ব্ৰাহ্মী শাকখিনি ধুনীয়াকৈ খাব পৰা হৈ গ'ল। আৰু এইফালে আজি ৰাতিপুৱা সাঁজত মই বনাইছিলোঁ ঢেকীয়া, বুট আৰু আলু আৰু দালি, আৰু এইফালে ব্ৰাহ্মী শাকখিনি। আৰু এনেধৰণে আজি ৰাতিপুৱাটো খোৱা হ'ব। আপোনালোকে কেনেদৰে খালে জনাব।